হেল্ল' এভৰিৱান। আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পোৱা যিখন ফৰ্ম আমাক দিছে 10,000 টকীয়া লাখপতি বাইদেউ বুলি যিসকলক কোৱা হৈছে, তেখেতৰ ফৰ্ম মই পূৰাই আছোঁ। মই লোকৰ নহয়, মই নিজৰ গোটৰে পূৰাই আছোঁ। আৰু যিহেতু মই গোটটোৰ সম্পাদিকা হয়, আৰু সেইটো কাৰণে গোটৰ 4-5গৰাকী মহিলাই মোকে এই দায়িত্বটো দিয়া হৈছে। আৰু মই সেই গোটৰ বাবে যিখিনি ফৰ্ম পূৰাই আছোঁ, যেনেকৈ আমাক বুজোৱা হৈছিলে সেইখিনি ফৰ্ম মই পূৰালোঁ। আৰু যিখিনি মই যেনেকৈ পূৰাইছোঁ আপোনালোকক মই দেখুৱাবলৈ ৰেডি হৈ আছোঁ। আৰু যিসকলে পূৰোৱা নাই বৰ্তমান এতিয়ালৈকে, আৰু তেখেতসকলৰ বাবে এটা ভাল উদাহৰণ, বিশেষকৈ ফেচবুকত দিয়ে আছে যে কেনেকৈ পূৰোৱা হৈছে, কেনেকৈ কি কৰিব লগা হৈছে। আৰু ইয়াতে মই ফাৰ্ষ্ট মই কৈ দিছোঁ আপোনালোকে চাই যাব। ইয়াতে দিয়া আছে আত্মসহায়ক গোটৰ সদস্যাৰ নাম। আপোনালোকে যিটো আত্মসহায়ক গোটত আছে, তেওঁলোকৰ সেই গোটটোৰ মহিলাগৰাকী সদস্যাগৰাকীৰ নিজৰ নামটো লিখিব। তাৰপিছতে আত্মসহায়ক গোটৰ নাম, আমাৰ গোটটোৰ নাম আছে পূজা চেল্ফ হেল্প গ্ৰুপ। আৰু আপোনালোকৰ তেনেকৈ নিজৰ গোটটোৰ নাম লিখিব। ধুনীয়াকৈ নিজৰ গোটটোৰ নাম লিখি পেলাই চেল্ফ হেল্প গ্ৰুপ বুলি লিখি দিব। এয়া মই লিখিছোঁ চব। আৰু বিশেষকৈ কটাকটি কৰিলে দেখিবলৈও বেয়া হয় ফৰ্মখন। আৰু আপোনালোকে যদি কেনেবাকৈ কাটচিত ভুল হয়, আমাক শিকাইছে তেনেকৈ এডাল আঁচ মাৰি দিব আৰু বেছিকৈ ঘঁহাই নাথাকিব, আৰু হোৱাইটনাৰ ব্যৱহাৰ নকৰিব। তাৰপিছতে আপোনালোকৰ গোটৰ MIS কোড বুলি আছে, নিজৰ গোটটোৰ ৰেজিষ্ট্ৰেশ্যন নামটো। আৰু সেইটো গোটৰ নিজৰ ভিউত য'ত নাম্বাৰটো ছেভ হৈ আছে, আমাৰ তেনেকৈ দি দিছে। তাতে MIS নাম্বাৰটোও দিছে আৰু নিজৰ নাম্বাৰটো দিয়া হৈছে। সেইটো আমি এতিয়ালৈকে পূৰোৱা নাই, কিয়নো চেঞ্জ হৈ যাবও পাৰে, সেইটো কাৰণে এতিয়ালৈকে পূৰোৱা নাই। কিন্তু যদি একদম দিয়াৰ আগমুহূৰ্তত এনেও আছেই, সেই সময়ত পূৰাই পেলাই দি দিম বুলি ভাবিছোঁ। তাৰপাছতে আছে মোবাইল নাম্বাৰ, নিজৰ নাম্বাৰটো আপোনালোকে বহাই দিব, মোবাইল নাম্বাৰটো। তাৰপিছত জাতি যিসকলে সাধাৰণ জাতি, তেওঁলোকে সাধাৰণ জাতিত চিন দিব। এইটো দেখিছেনে? ইয়াতে আমি সাধাৰণ হয়, সেইটো কাৰণে আমি তাতে চিন দিছোঁ। তাৰপাছতে OBC অন্যান্য পিছপৰা শ্ৰেণী, তাৰপিছতে ST অনুচিত জাতি, তাৰপিছতে অনুচিত জাতি SC, যিসকল যিটোৰ জাতিৰ হয় তেওঁলোকে তাতে চিন লগাব। তাৰপাছতে ইয়াতে আছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নে নহয়, হয় নেকি। যদি আপোনালোকে হয়, তেনেহ'লে হয় য়েছত ৰাইট চিনটো দিব, আৰু যদি নহয় তেনেহ'লে নোট ৰাইট চিনটো দিব। আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি। যদি আপোনালোকে চাহ জনগোষ্ঠীৰ জনজাতিৰ অন্তৰ্ভুক্ত হয়, তেনেহ'লে য়েছত ৰাইট চিনটো দিব, আৰু যদি নহয় তেনেহ'লে তাতে নহয় ৰাইট চিনটো দিব। তাৰপিছতে ছেভিংছ বেংক একাউণ্ট নাম্বাৰ, ছেভিংছ বেংক নিজৰ য'ত বেংক আছে, যিসকলৰ SBIত আছে SBI নিজৰ বেংকৰ নাম্বাৰটো দিব, যদি গ্ৰামীণত আছে গ্ৰামীণত দিব, যদি পাঞ্জাৱ নেশ্যনেল বেংকৰ আছে তাৰ দিব। য'ত আছে যিটো নাম্বাৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে, সেই নাম্বাৰটো আপোনালোকৰ দিব। কিয়নো য'ত আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা নাই, সেইটো দিলে খেলি মেলিও হ'ব পাৰে ন, সেইটো কাৰণে কৈছোঁ। তাৰপাছতে দিব বেংকৰ নাম। ইয়াতে যিগৰাকী পূৰোৱা হৈছে তেখেতৰ আসাম গ্ৰামীণ বিকাশ বেংকৰ হয়, আৰু সেইকাৰণে আমি ইয়াতে বহাইছোঁ আসাম গ্ৰামীণ বিকাশ বেংক। তাৰপিছতে শাখাৰ নাম, যোনটো আপোনালোকে য'ত থাকে। যদি আপোনালোকৰ দেৰগাঁৱত আছে, আমিতো গোলাঘাট জিলা, মই দেৰগাঁৱৰ হয়, সেইটো কাৰণে মই দেৰগাঁৱতে বহাইছোঁ। আৰু যোন যেনেকুৱাই নহওক, সেইটো শাখাৰ নামটো আপোনালোকে বহাব। তাৰপিছতে IFS কোডটো আপোনালোকে জানেই চাগে, ষ্টেট বেংকৰ IFS কোডটো যাৰ আছে তেওঁলোকে সেইটো বহাব। আৰু য'ত নাৰিকলগুৰি আছে, নাৰিকলগুৰি কি আসাম গ্ৰামীণ বিকাশৰ আছে, তেওঁলোকৰ সেইটো বহাব। যিটো য'ৰ হয় আপোনালোকে একদম একজেক্টলি চাই বহাব। আৰু গাঁও
নিজৰ গাঁওখন ভিলেজখনৰ নামটো বহাব ধুনীয়াকৈ তাতে আধাৰ কাৰ্ডটোতে দিয়া থাকে বা পান কাৰ্ডটোতে থকা হয় সেইটো কাৰণে সেইকেইটা নিজৰ গাঁওটো আধাৰ কাৰ্ড পান কাৰ্ড বা বেংক পাছবুকখনৰ পৰা চাই পেলাই আৰু গোটেইখিনি কেপিটেল লেটাৰত বহাব কিন্তু দেই কাৰণ কেপিটেল লেটাৰত বহালে দেখিও ভাল লাগে আৰু চাইও ভাল লাগে সেইটো কাৰণে আৰু অকণো মানে ভুল নকৰাকৈ বহাবলৈ হ'লে আপোনালোকে অকণমান মানে নিজান পৰিৱেশ এটাত বহাব লিখিব মানে তাৰপিছতে আহিলে আপোনালোকৰ গাঁও পঞ্চায়ত গাঁও পৰিষদ উন্নয়ন সমিতি গাঁও উন্নয়ন সমিতি MAC সমষ্টিৰ নামটো আপোনালোকে নিজৰ সমষ্টিৰ নামটো বহাব আমাৰ ইয়াতে ৱেষ্ট মিছামৰা হৈছে সেইটো কাৰণে আমি ৱেষ্ট মিছামৰাই লিখিছোঁ তাৰপিছতে উন্নয়ন খণ্ডৰ নাম আমাৰ ইয়াতে গোলাঘাট নৰ্থ ডেভেলপমেণ্ট ব্লক আহিছে আপোনালোকৰ যিটো যাৰ হয় তেওঁলোকে সেইটো বহাব জিলাখনৰ নামটো চবেই জানে নিজৰ জিলাখনৰ নাম আমাৰ গোলাঘাট হয় সেইকাৰণে আমি গোলাঘাট বহাইছোঁ তাৰপিছত বিধানসভা সমষ্টিৰ নামটো হৈছে বিধানসভা সমষ্টিৰ নাম ইয়াতে অকণমান মানে সলনি হ'ল সেইটো কাৰণে মানে নাম্বাৰটো সলনি হ'ল সেইটো কাৰণে আপোনালোকে অকণমান চিন্তাটো কৰি পেলাই বা সুধি পুচিহে বহাব ইয়াতে আমি খুমটাই লিখিছোঁ আৰু ইয়াতে আমাৰ এতিয়া আগতে বেলেগ আছিলে বুলি কৈছে এতিয়া 106 হৈছে দেই তাৰপিছতে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং ফটোযুক্ত নিজৰ ভোটাৰ কাৰ্ডটোত আপোনালোকে দেখিছেই নহয় ওপৰতে FJS এনেকৈ লিখা থাকিব তাৰপিছতে নিজৰ নাম্বাৰটো ধুনীয়াকৈ বহাই দিব ইয়াতে তাৰপিছতে আছে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আমাৰ য'ত মানে ভোট আমি দিওঁ তাতে সেই স্কুলখন বা অফিচটো নামটো বহাই দিব লাগে আমাৰ ইয়াতে পশ্চিম মিছামৰা ME স্কুল আহিছে সেইটো কাৰণে আমি তেনেকৈ বহাই দিছোঁ আৰু একদম এইখিনিলৈকে গটাৰীলৈকে মানে কেপিটেল লেটাৰতে বহাব দেই কিয়নো কেপিটেল লেটাৰত বহালে অকণো ভুল মানে দেখিবলৈ ভাল লাগে আৰু মানে স্পষ্ট হয় বস্তুটো আৰু ভোট গ্ৰহণ কেন্দ্ৰ নং আমাৰ আগতে বেলেগ আছিলে এতিয়া আৰু ভোট গ্ৰহণ কেন্দ্ৰটো আপোনালোকেও পুচি পেলাইহে বহাব CRC গৰাকীক নহ'লে মানে ওচৰৰ যি মানে আমাৰ সখী আছে মানে তেখেতসকলক সুধি পেলাই আপোনালোকে বহালে বেছি সুবিধাজনক হয় কিয়নো ইয়াতে বহুত মানে ভুল কিছুমান কৰি দিছে মানুহে সেইটো কাৰণে মই বাৰে কৈছোঁ যে ইয়াতে আপোনালোকে যিখিনি নিজে নাজানে সেইখিনি আপোনালোকে ওচৰৰ যি কৃষি সখী হওক পশু সখী হওক বা আমাৰ CIC গৰাকীয়ে হওক আপোনালোকে সুধি এদিন নিজৰ মানে গোটৰ মিটিং এখন দি পেলাই নিজে সুধি পুচিহে আপোনালোকে বহাব কিন্তু ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো হৈছে 44 আমাৰ আৰু সন্তানৰ সংখ্যা নিজৰ কিমান সন্তান আছে সেয়া লিখিবলৈ দিছে ইয়াতে তাৰপিছত বিদ্যালয়লৈ যোৱা 3 বা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় কন্যা সন্তানৰ সংখ্যাটো ইয়াত লিখি দিবলৈ কৈছে এনেকৈ বিদ্যালয়ৰ কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নে নাই যদি প্ৰযোজ্য হয় যদি আপোনালোকৰ প্ৰযোজ্য হয় তেনেহ'লে হয় বুলি লিখিব আৰু যদি নহয় তেনেহ'লে নহয় তাত মানে লিখিব নালাগে ইয়াত ৰাইট চিন দিব তাৰপিছতে দিব অমৃত বৃক্ষ আন্দোলনৰ ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে মোৰ হৈছে সেইটো কাৰণে মই তাতে ইয়েছটোত ৰাইট চিন দিছোঁ এয়া দিছে তাৰপাছতে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে যদি আপোনালোকৰ কেনেবাকৈ সেই অমৃত বৃক্ষ আন্দোলনত যে আমি যে গছ ৰুইছিলোঁ সেই পুলি দুটা যদি ডাঙৰ হৈছে তেনেহ'লে হয় ইয়েছ দিব আৰু যদি আপোনালোকে মৰি যোৱাৰ পাছতো যদি ৰুইছে তেনেহ'লে তাতে আপোনালোকে হয়তে ইয়েছ দিব আৰু যদি নাই ৰোৱা তেনেহ'লে তাতে নহয় বুলি তাতে মানে নোট ইয়েছ দিব লাগিব আৰু 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক আৰু আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি যদি আপোনালোকে কৰি আছে তেনেহ'লে নহয়ত দিব লাগিব আৰু যদি কৰা নাইকিয়া তেনেহ'লে আপোনালোকে যদি মানে
নিজৰ গোটটোৰ বাহিৰে যদি আপোনালোকে মানে কি আৰু বেলেগ মাইক্ৰ' ফাইনেন্স লোনবিলাক যে লৈ থকা হয় সেই লোনৰ যদি আপোনালোকে ধাৰ মাৰি আছে তেনেহ'লে নহয়ত আকৌ ইয়েছ দিব লাগিব। যদি মৰা নাই তেতিয়াহে আকৌ হয়ত ইয়েছ দিব লাগিব। তাৰ পাছতে আপোনালোকৰ পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, আপোনালোকে মানে কি বস্তুটো কি ব্যৱসায়টো দেখুৱাব। ইয়াতে দিছে গটাৰী, মানে ছাগলী পোহাৰ বিষয় দিছে। এখন মোৰ নহয়, মোৰখন বেলেগ হয়। মই নন ফাৰ্মৰ লৈছোঁ, নন ফাৰ্মখন লৈছোঁ আৰু এইখন আমাৰ গোটৰে হয় সদস্য এগৰাকী, তেখেতৰ ছাগলী আছে যিহেতু সেইকাৰণে তাই ছাগলী দিছে। তাৰ পাছতে ইয়াতে দিয়া আছে, আপোনালোকে ধুনীয়াকৈ অসমীয়াত পঢ়ি পেলাই ইয়াতে লিখা আছে যে মই শ্ৰী আমুকে, মানে মই নামটো উচ্চাৰণ কৰি দিয়া নাই ইয়াতে, মই শ্ৰীমতী নিজৰ নামটো দিব, তাৰপিছতে স্বামী থাকিলে স্বামীৰ নাম দিব, আৰু যদি পিতৃ তেওঁৰ দেউতাক যদি স্বামী নাইকিয়া যদি দেউতাকৰ হ'লেও হ'ব, মানে দুজনৰ ভিতৰত এজন হ'লেও হ'ব, বা যদি তেওঁলোকৰ দেউতাকো নাই স্বামীও নাই তেনেহ'লে ঘৰৰ সন্তান বা নিজৰ বাই ভনী সেয়াই তেওঁলোকৰ নাম দিলেও হ'ব। স্বামী বা পিতৃ মানে তেনেকৈ দি পেলাই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰমাণ কৰা তথ্যসমূহ মোক জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। মই যে এইখিনি গোটেইখিনি দিলোঁ, এইখিনি সকলো মই জ্ঞান থকা সময়তহে মই দিয়া হৈছে, আৰু এইখিনি যিখিনি লিখিছোঁ সেইখিনি সঁচা কথা। তাৰপিছতে আপোনালোকে ইয়াতে দিয়া আছে, মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায় পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম। যিহেতু চৰকাৰে যিখিনি পইচা দিব সেই পইচাখিনি আমি নিজৰ ব্যৱসায়তহে মানে ব্যৱহাৰ কৰিম, সেইটো ইয়াতে লিখা আছে। মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম। ওপৰত যিখিনি মই লিখিলোঁ সেইখিনি যদি মই চৰকাৰে যিটো কাৰণত দিছে পুঁজিটো, সেই পুঁজিটো যদি আমি বেলেগ কামত খটাওঁ বা এনেওতো গমেই পাব ন, তেতিয়া সেইটোত মানে আমি দায়বদ্ধ হ'ম আৰু সেয়া আমি ঘূৰাই দিব লাগিব। মানে তাৰপিছত তাৰিখৰ ঠাইত যোনদিনাখন আপোনালোকে দিব তাৰ দুদিনমানৰ আগত তাৰিখটো লিখি দিব, তাৰিখটো। তাৰপিছতে স্থানটো নিজৰ জেগাডোখৰ নামটো লিখিব লাগিব, আবেদনকাৰী সাক্ষ্য যিগৰাকী এখন ফৰ্ম হয় তেখেতৰ চহীটো লাগিব। তাৰপিছত এইখিনি অসমীয়াত লিখা আছে, এইফালে অসমীয়াখিনি যদি আপোনালোকেতো মানে প্ৰায় মানুহকে কৈছোঁ যদি পাৰে আপোনালোকে সকলোৱে ইংলিছতে পূৰাব, কাৰণ ইংলিছত ফৰ্মখন পূৰালে ভুল হোৱাৰ চান্সটো অলপ কম থাকে। কিন্তু অসমীয়াত পূৰালে মানে এটা কথা কি জানেনে, ইয়াতে স্পেলিং কিছুমান ভুল হ'বও পাৰে, সেইটো কাৰণে কৈছোঁ। এইখন যে এই চাইডে অসমীয়া দিছে, এইটো চাইডে যে অসমীয়া দিছে, এই অসমীয়াখিনি নুপুৰাব আপোনালোকে, যিহেতু ইংলিছতে পূৰাইছে। যদি অসমীয়াত পূৰাইছে তেতিয়া এইটো চাইডে পূৰক, সেইটো কোনো আপত্তি নাই। কিন্তু যদি ইংলিছত পূৰাইছে এইটো চাইডে নুপুৰাব। এইখিনিতে দিয়া আছে, এইখিনি ইংলিছত দিয়া আছে, একেখিনিয়ে হয়, এইখিনি একেখিনিয়ে হয়। ইয়াতে দিয়া আছে স্মৃত নিজৰ নামটো লিখিব যে তেওঁ কাৰ হয়, নিজৰ নামটো লিখি পেলাই পিতা বা স্বামী, বয়সটো লিখিব লাগিব, বছৰ, আমাৰ আত্মসহায়ক গোটটোৰ নামটো লিখিব লাগিব, গোটৰ এগৰাকী সদস্য, মোৰ MIS কোড। এইটো MIS কোডটো যেতিয়াই গোটৰ পৰা দিব তেতিয়াহে কিন্তু লিখিব, যেতিয়ালৈকে নাপায় তেতিয়ালৈকে কিন্তু নিলিখিব। মই এগৰাকী কন্যা সন্তানৰ মাতৃ, যদি আপুনি নিজৰ সন্তানটি কন্যা হয় তেনেহ'লে কন্যা সন্তানৰ মাতৃ বুলি তাতে দিব। আৰু সেই মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয় সম্পৰ্কে অৱগত। মোৰ কন্যাৰ ইতিমধ্যে অংগনবাদী কেন্দ্ৰ, যদি অংগনবাদীত পঢ়ি আছে, বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম। এইটো মানে এটা প্ৰচেছ দিছে আৰু আপোনালোকে সেইটো নিজে কটোৱালেতো ভালেই ন। তাৰপিছতে মোৰ কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত নামভৰ্তিৰ বয়স হোৱা নাই। যিসকলৰ কন্যা সন্তানৰ নামভৰ্তি কৰিবলৈ মানে অংগনবাদীত হোৱা নাই তেওঁলোকৰ কথা কৈছে। মোৰ কন্যা সন্তানৰ 3 বছৰ বয়স হ'লে তাইক মই অংগনবাদী কেন্দ্ৰ বিদ্যালয়লৈ নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰযোজ্য চলাম। অথবা ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে
3 বছৰ বয়সত তাইক মই অংগনবাদী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। মই ঘোষণা কৰোঁ যে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম। এইখিনি যিখিনি লিখিছে তেওঁ যদি সেইবিলাক কাম নকৰে সেয়া পইচা চৰকাৰক আকৌ ঘূৰাই দিব লাগিব। তাৰপিছত সংকল্প পত্ৰ 2। ইয়াৰ দ্বাৰা মই শ্ৰীমতী একেখিনিয়ে চাগে মই এগৰাকী সাধাৰণ শ্ৰেণী যিসকলে মানে এইখিনি নেমানি পেলাই এইখিনি মানিলেও হ'ব। ইয়াতে দিছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী মোৰ নামটো যেনিবা ক'লোঁ প্ৰিয়ংকা বৰা, পিতা স্বামীক মোৰ হাজবেণ্ডৰ নাম ক'ম, বয়স মোৰ কিমান হৈছে সেইটো লিখিব লাগিব, বছৰ, আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS এতিয়ালৈকে কিন্তু মই MIS লিখা নাই দেই, কাৰণ মই যোনদিনাখন মানে বিচাৰিব তেতিয়াহে মই MIS কোডটো লিখিম। মই এগৰাকী সাধাৰণ শ্ৰেণী, অন্যান্য পিছৰ পৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা। মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। মোৰ বাৰু এটাই হয় আৰু মই 3টা সন্তান জন্ম নিদিওঁ। তাৰপিছতে মই ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই। এইটো ঠিকেই কৈছে। তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাতে সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে। সেইবোৰ নিজৰ নিজৰ কথা আৰু। তাৰপিছতে আপোনালোকে এইফালে ইংলিছতে চাইন কৰিব। এয়া চাইন কৰিব। ইংলিছৰ যিটো যাৰ যোনটো হয় সেইখিনিতে 2টা ইয়াতে চাইন আছে, চাইন কৰিব। ইয়াতে আকৌ ছিগনেচাৰ অফ উইটনেছটো যে দিছে সেইটো আপোনালোকে কৈছে নে নাই কোৱা নাজানো, কিন্তু আমাক মানে ইয়াতে কৈছে যে ছিগনেচাৰ অফ উইটনেছত সভানেত্ৰী আৰু সম্পাদিকাৰহে চহী কৰিবলৈ কৈছে। আৰু যিসকল গোটৰ সভানেত্ৰী আৰু সম্পাদিকা হয় তেওঁলোকক CRC বাইদেৱে মানে ব্লকৰ পৰা CRC বাইদেৱে চহী কৰিব, নহ'লে ব্লকৰ কোনোবা মানে আমাৰ ওপৰলা এগৰাকীয়ে চহী কৰিব বুলি কৈছে, যিটো গোটৰ সভানেত্ৰী সম্পাদিকা হয় তেখেতসকলৰ। আৰু ইয়াতে আপোনালোকে চব দি থোৱা আছে অসমীয়াটো, যে মোৰ উপস্থিতিৰ আবেদনকাৰীয়ে তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে, তাৰিখটো দি দিব। ফৰ্ম জমা কৰা আগৰ তাৰিখটো দিলেও হ'ব। আমাৰ যিহেতু 2, 3, 4 সেইকেইদিনতে ফৰ্ম জমা ল'বই, আপোনালোকে 28, 29 তাৰিখ দিলেও হ'ব। তাৰপাছতে ইয়াতে এটা চাইন বা পেৰেণ্টছৰ যে এইটো চাইন দেখিছেনে? পেৰেণ্টছ চাইন কিছুমানেতো নিজৰ হাজবেণ্ডৰ কৰাইছে যদি কৰাইছে, ইয়াত কাটিব নালাগে। কটাকটি কৰিলে দেখিবলৈ বেয়া হয়। তো ইয়াতে আপোনালোকৰ হাজবেণ্ডৰ বা নালাগে, গোটটোৰ সভানেত্ৰী আৰু সম্পাদিকাৰহে চহী ইয়াত লাগিব। কিন্তু উইটনেছটোতো সেইকেই। এইকেইটা মানে সুধি পেলাই পুৰালে বেছি ভাল হয়। আৰু ইয়াতে ডাঙৰ ফটোৰ 2 কপি লগাই দিব। গছপুলি ৰোপণ কৰা নতুনকৈ আকৌ ফটো মাৰি পেলাই লগাব লাগিব। আগৰ হ'লে নহ'ব, এতিয়া নতুনকৈ যিখিনি ফটো তোলা হৈছে সেইখিনি তুলি পেলাই ফটোখিনি লগাব লাগিব। তাৰপিছত ইয়াতে অসমীয়াত লিখাই আছে যিসকলে যি ব্যৱসায় কৰিছে বা যি পুহিছে তেওঁলোকৰ সেইখিনি দিয়া হ'ব। দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়, ছাগলী পালন, গাহৰি পালন, যিসকলে ছাগলী পালন কৰে ছাগলীত ৰাইট চিন দিব লাগিব। এইফালে ইংলিছত মাৰিব। মই ডায়েৰী ভৰাই থৈছিলোঁ, ডায়েৰীতে ৰাইট চিন দিছোঁ। মোৰ গ্ৰচাৰী আছে মোৰ নিজৰ, সেইটো গ্ৰচাৰী দিছোঁ। তেনেকৈ মানে যিটো যোনে হেৰি কৰিছে। তাৰপিছতে বিজনেছ প্লেনখন আপোনালোকে তেনেকৈ মই বিজনেছ প্লেনখনো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এখন আছে মোৰ ডায়েৰী আৰু হেৰিখন নাইকিয়া দেই, গটাৰী এখন বিজনেছ প্লেন হয়। আৰু এখন
ইয়াতে লিখা আছে ফাৰ্ষ্ট MMUA নন ফাৰ্ম বিজনেছ প্লেন বিজনেছ টাইপ ট্ৰেডিং মেনুফেকচাৰ ছাৰ্ভিচ টেক দ্য বিজনেছ টাইপ সাব কেটেগৰী মই ইয়াতে দিছোঁ কিৰাণা এনেকৈ এডাল মানে চিন এডাল দিব লাগিব তাৰপিছত গ্ৰচাৰী ষ্ট'ৰ মোৰখন দোকানৰ কাৰণে দিয়া কাৰণে গ্ৰচাৰী ষ্ট'ৰ দিছোঁ গেলামালৰ তাৰপিছতে তাতে নাম দিব লাগিব নিজৰ নামটো আপোনালোকে দি দিব কণ্টেক্ট ডিটেইলছ নিজৰ কণ্টেক্ট ডিটেইলছটো দিব SSG নেম অফ কোড নিজৰ SSG নামটো লিখিব তাতে কোডটো আপোনালোকৰ আছে নহয় সেই কোডটো এনেকৈ ছাইডত লিখি দিব তাৰপিছতে ভিও সেল্ফটো এইটো CLF ভিও আৰু CLFৰ এইটো কি কৈছে জানো আমাৰ যেনেকৈ নয়নতৰা আছে সেইটো নয়নতৰা নামটো লিখিব লাগিব চাগে সুধি পেলাই লিখিব লাগিব এইটো মই যিহেতু লিখা নাই আপোনালোকে সুধি পেলাই লিখিব কিন্তু ডিষ্ট্ৰিক্ট DMMU আমাৰ ডিষ্ট্ৰিক্টটো গোলাঘাট হয় ব্লক BMMU গোলাঘাট নৰ্থ ডেভেলপ ব্লক তাৰপিছতে কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডিটেইলছ ইয়াতে দেখুৱাইছোঁ আমি 80,000 দেখুৱাইছোঁ উল্টা লাগিছে কেমেৰা তাতে তাৰ পাছতে আপোনালোকে এণ্টাৰপ্ৰাইজ ষ্টাৰ্টেড এক্সাইটিং ট্ৰেডিং এনেকৈ লিখিব লাগিব তাৰপিছতে তাৰ তলত আছে টাইপ অফ বিজনেছ এক্টিভিটি প্লেন ফৰ এনেকৈ আছে গ্ৰচাৰী ষ্ট'ৰ আছে মাৰ্কেটিং এণ্ড চেলছ প্লেন বেনাৰ SSG মিটিং সেনেকৈ দিছোঁ তাৰপিছত ফাইনেন্সিয়েল প্লেন প্ৰজেক্ট এনেকৈ লিখা আছে যে ডাঙৰকৈ প্ৰজেক্ট বিজনেছ প্লেন ফৰ 3 years আমি 3 বছৰত কি কৰিব লাগিব ইনভাইটমেণ্ট অ'ন ফাউণ্ড আমি কিমান ইনভেষ্ট কৰিছিলোঁ 30,000 টকা তাৰপিছতে গ্ৰেণ্ট হৈছে আমাক দিব কিমান 10,000 টকা বেংক লোন আছে 20,000 টকা আদাৰ 0 দেখুৱাইছে টোটেল অফ ইন ৰুপিজ 60,000 তাৰপিছতে B2 আছে এক্সপ্লেইনছ ইয়াতে একো দিয়া নাই আৰু ফিক্স কেপিটেল মানে ফাৰ্নিচাৰ এণ্ড ফিক্সচাৰ লেণ্ড মেচিনাৰী এণ্ড বিল্ডিং etc এনেকুৱা ধৰণৰ কিছুমানৰ কথা কৈছে তাতে আমি 40,000 ইনভেষ্ট কৰাটো দেখুৱাব লাগিব ৱৰ্কিং কেপিটেল সেইটো 20,000 ৱৰ্কিং কেপিটেলটো আমাৰ 20,000 তাৰপিছতে আদাৰ এক্সপেৰিয়েঞ্চ সেইটো 0 দেখাইছে টোটেলছ অফ বি ইন ৰুপিজ 60,000 হৈছে আমাৰ 40, 50, 60 দেখিছেনে তাৰপিছতে ইয়াতে C2 আছে গ্ৰাউথ প্ৰজেক্ট তাতে আপোনালোকে একো লিখা নাই তাতে ৰেভিনিউ থট ট্ৰেণ্ডিং বিজনেছ তাতে কিমান ওলাইছে গোটেইখিনি টোটেল কৰি দিয়াৰ পাছত আমি 90,000 ওলাইছে ৰেভিনিউ থট মেনুফেকচাৰ এক্টিভিটি ৰেভিনিউ থট ছাৰ্ভিচ অফিচিয়েল তাৰপিছত লাষ্টতহে দিছে আদাৰ ইনকমত অকল 5,000 দিছে আদাৰ ইনকম মানে মোৰ কিমান ইনকম হয় টোটেল 5,000 দিছে টোটেল অফ চি টাৰ্ণ অভাৰ ইন ৰুপিজ 95,000 দিছে তাৰপিছত নট প্ৰফিট ইনকাম টোটেল মানে এইখিনি প্লাছ মাইনাছ কৰি মেলি 35,000 হৈছে ইয়াত টোটেল এনুৱেল ইনকাম অফ দ্য মেম্বাৰ ৰুপিজ কাৰেণ্ট ইনকাম নেট প্ৰফিট 80,000 এইখিনিত 80,000 হৈছিলে যে 80,000ৰ লগত 35,000টো প্লাছ কৰি পেলাই 1,15,000 ওলাইছে টোটেল সেয়াই হয় আৰু এটা মই টোটেল পূৰোৱা হৈ গ'ল অকণমান এইখিনিতে কটা হোৱাৰ কাৰণে আকৌ মই বেলেগ এখন আনিলোঁ সেইখনতে মই পূৰাই পেলাই দিম আৰু আপোনালোকেও এনেকৈ পূৰাব আজিলৈ ভিডিঅ'টো সামৰিছোঁ আকৌ নতুন ভিডিঅ' লৈ আহি আছোঁ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ এণ্ড লাইক কৰি দিব ঠিক আছে বাই নতুন চেনেললৈ আকৌ আহিব দেই মোৰ নতুন ভিডিঅ' কমেণ্ট আৰু স্ক্ৰিপ্ট নকৰাকৈ চালেহে আপোনালোকে কিবা এটা বুজি পাব যদি স্ক্ৰিপ্ট কৰি চাই কিন্তু একো ভালকৈ বুজি নাপায় আজি ৰাতিপুৱাই একো মেকআপ নাই চেকআপ নাই তেনেকৈ ওলালোঁ আৰু
কিয়নো মই ফৰ্মখন পূৰাই আছিলোঁ, ফৰ্মখন পূৰাই থাকোঁতে ভাবিলোঁ যে এইটো এটা মই দি দিওঁ। আৰু আপোনালোকৰ যদি ভাল লাগে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব।